মর্মিতা মিত্রক লৈ মুখ খুলিলে অভিনেত্রী বরষা রানী বিষয়ায়। বঙ্গর গায়িকা মর্মিতা মিত্রক লৈ সোশ্যাল মিডিয়াত উত্তাল। জুবিন গার্গর গীত গাই জনপ্রিয়তা পোৱা মর্মিতাই বাঁহী গীত মঞ্চত পরিবেশন কৰোঁতেই লাগিল বিজুতি। জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে গোটেই অসমবাসী ৰাইজে মনত কষ্ট পাইছে। এটি অনুষ্ঠানত সাংবাদিকে বৰষা ৰাণী বিষয়াক প্ৰশ্ন কৰে মৰ্মিতা মিত্ৰই জুবিন গাৰ্গক গীতৰ মাধ্যমত অপমান কৰা বিষয়ত আপুনি কি ক'ব? তেতিয়া তেওঁ কয় মৰ্মিতা মিত্ৰ ইমান ডাঙৰ টপিক নহয় যে এইটো লৈ মই ক'ব লাগিব। লগতে তেওঁ কয় সকলো শিল্পীয়ে এইটো বিষয়ে সতৰ্ক হোৱা উচিত। জুবিনদাৰ গীতবোৰ সঠিক সুৰ বা সঠিক ৰূপত পৰিৱেশন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। বংগৰ গায়িকা মৰ্মিতা মিত্ৰই ইতিমধ্যেই জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে গোটেই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে। কিন্তু তেওঁক এইবাৰ ক্ষমা কৰা নহয় বুলি বহুতেই মন্তব্য কৰিছে। পিছে আপোনালোকৰ বৰষা ৰাণী বিষয়ে কেনেকুৱা লাগে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।